নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি মই যাব ওলাইছো অসমৰ বুৰঞ্জী প্ৰসিদ্ধ শিৱসাগৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহ চাবৰ বাবে আৰু লগতে আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি এতিয়া আহি পালোহি চৰাইদেউ মৈদামত আৰু মোৰ লগত আহিছে ভাৰতী, জ্যোতিমা, ৰশ্মিবন্তী, পৰিস্মিতা বৌ, পেনখাম, জ্যোতি দাদা আৰু তপন দাদা। চৰাইদেউ মৈদামৰ গেটৰ সন্মুখত আই লাভ চৰাইদেউ লিখা আছে, আপোনালোকে দেখিব দিছে। আৰু আপোনালোকে যদি চৰাইদেউ মৈদামলৈ আহে, চৰাইদেউ মৈদামৰ গেটৰ সন্মুখতে টিকেট কাউণ্টাৰ আছে, আপোনালোকে টিকেট সংগ্ৰহ কৰিব পাৰে। আমাৰ কাৰণে জ্যোতি দাই টিকেট সংগ্ৰহ কৰি আছে চৰাইদেউ মৈদামৰ ভিতৰলৈ যাবৰ বাবে। জ্যোতিমা আহিছে ইচিকে হাঁহি মাৰি। গছজোপাত স্বৰ্গদেৱ চাওলুং চুকাফাদেৱৰ সুন্দৰ প্ৰতিচ্ছবি অংকন কৰা হৈছে। কেনে লাগিছে আপোনালোকে জনাবচোন কমেণ্টত। এতিয়া চৰাইদেউ মৈদামৰ ভিতৰলৈ সোমাই গৈছোঁ। আমি এতিয়া গৈ আছো চৰাইদেউ মৈদামৰ ভিতৰলৈ আৰু আপোনালোকে কাষত দেখা ওখ ওখ পাহাৰৰ নিচিনা এয়া হৈছে আহোম যুগৰ ৰজাসকলৰ মৈদামসমূহ। এয়া আপোনালোকে দেখিবলৈ পাইছে চৰাইদেউ মৈদামৰ আহোম ৰজাসকলৰ মৈদামৰ দৃশ্য। চৰাইদেউৰ স্থানতে আহোম ৰজাসকলৰ মৃত্যু হোৱাৰ পিছত শৰীৰটো মাটিত পুতি থোৱা হৈছিল। সেইবাবে এই ঠাইখিনিক চৰাইদেউ মৈদাম বুলি কোৱা হৈছিল। আৰু ইয়াত আহোমসকলৰ পূৰ্বপুৰুষসকলৰ উপাসনাৰ বিষয়ে লিখা আছে।
চৰাইদেউ মৈদাম চাই আহে আমি এতিয়া গৈ আছোঁ কাৰেংঘৰ চাবৰ বাবে। আৰু এতিয়া আহি পালোহি কাৰেংঘৰ। আপোনালোকে কাৰেংঘৰ দেখিবলৈ পাইছে, এয়া কাৰেংঘৰ পালোহি আমি। কাৰেংঘৰ ভিতৰলৈ গৈ আছোঁ আমি এতিয়া সকলোৱে। ভাৰতী গৈ আছে, পেনখাম, পৰিস্মিতা বৌ, ৰশ্মি ভণ্টি, জ্যোতি মা। এই কাৰেংঘৰ অৱস্থিত গড়গাঁৱত। এই কাৰেংঘৰ আছিল আহোম ৰজাসকলৰ ৰাজধানী। এই কাৰেংঘৰ বনাওঁতে ব্যৱহাৰ কৰিছিল মাটিমাহ, হাঁহৰ কণী, বৰা চাউল, বেলৰ আঠা, শামুক আৰু চূণ আদিৰে নিৰ্মাণ কৰা হৈছিল এই কাৰেংঘৰ। কাৰেংঘৰ চাই আহি আমি এতিয়া পালোহি তলাতল ঘৰ। এয়া আমি তলাতল ঘৰত আছোঁ এতিয়া। এই তলাতল ঘৰ নিৰ্মাণ কৰা হৈছিল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত। এই তলাতল ঘৰ নিৰ্মাণ কৰোঁতে ব্যৱহাৰ কৰিছিল মাটিমাহ, বৰা চাউল, হাঁহৰ কণী, বেলৰ আঠা, শামুক আৰু চূণ আদিৰে নিৰ্মাণ কৰা হৈছিল এই তলাতল ঘৰ।
আমি তলাতল ঘৰৰ পৰা আহি এতিয়া পালোহি ৰংঘৰ। ইয়াৰ ৰংঘৰ বাকৰিত এতিয়া আমি আছোঁ। এই ৰংঘৰৰ বাকৰিতে আহোমসকলৰ ৰাজত্বকালত ৰং ধেমালি কৰা হৈছিল, যেনে ম'হ যুঁজ, বিহু নৃত্য আদি অনুষ্ঠানসমূহ অনুষ্ঠিত কৰা হৈছিল আৰু সকলোৱে এই অনুষ্ঠানসমূহ উপভোগ কৰিছিল এই ৰংঘৰৰ বাকৰিত। সেইবাবে এই স্থানক ৰংঘৰ বুলি কোৱা হৈছিল। এই ৰংঘৰ নিৰ্মাণ কৰোঁতেও মাটিমাহ, হাঁহৰ কণী, বেলৰ আঠা, শামুক, চূণ আদিৰে নিৰ্মাণ কৰা হৈছিল এই ৰংঘৰ। ৰংঘৰৰ বাকৰিৰ পৰা আহি আমি এতিয়া গৈ আছোঁ শিৱদৌললৈ। আমি আহি এতিয়া পালোহি শিৱদৌল। এই শিৱদৌল শিৱসাগৰৰ বৰপুখুৰী পাৰত অৱস্থিত। স্বৰ্গদেউ শিৱসিংহই প্ৰথমা ৰাণী বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পাছত তেওঁৰ বিবাহিতা ভনীয়েক দ্ৰুপদীক বিবাহ কৰাই অম্বিকা কুঁৱৰী বা মদাম্বিকা নাম দি বৰৰজা পাতিছিল। এইগৰাকী কুঁৱৰীৰ নিৰ্দেশক্ৰমে ১৭৩১ খ্ৰীষ্টাব্দত সোণৰ কলচীৰ সৈতে শিৱদৌল নিৰ্মাণ কৰা হৈছিল। শিৱসাগৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো কেনে লাগিলে জনাব। ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।